Hey everyone, তোমালোকৰ যি SSLC আৰু SSৰ ক্ষেত্ৰত ডক্টৰ মানে হিমন্ত বিশ্ব শৰ্মাই কি ক'লে তেওঁ এটা প্ৰেছ মিটত হেতু চাই লোৱা ভিডিঅ' ক্লিপটো খালি মই চাব খুজিছো যে সাপোজ আজি মেডিকেল আৰু ইঞ্জিনিয়াৰিঙত এটা লৰাই এন্ট্ৰেন্স দিবৰ কাৰণে 50% লাগে এটা মই লৰাখিনিক পাস কৰাই দিলো এটা এওঁলোকে মেডিকেল ইঞ্জিনিয়াৰিং দিব পাৰিব নে নাই কথাটো পৰীক্ষা পাতা আৰু নাপাতাটো হৈ থকা নাই আপোনালোকে মই নাপাতো বুলি কোৱাৰ পিছত তেওঁলোকৰটো মাৰ্কশিটখন খালি পাস বুলি যাব তে লৰাতে মেডিকেলত কেনেকে সিট পাব তাৰ মানে পুৰণা বেটছৰ লৰাখিনিহে মেডিকেলত এন্ট্ৰেন্সত আহিব পাৰিব এই বছৰ তেওঁলোকে মেডিকেল এন্ট্ৰেন্স দিব নোৱাৰিব ইঞ্জিনিয়াৰিং এন্ট্ৰেন্স দিব নোৱাৰিব দিল্লী ইউনিভাৰ্চিটিত কি নম্বৰ লৈ পঢ়িব আমাৰটো ফাৰ্ষ্ট ইয়াৰ সেকেন্ড ইয়াৰ যোৱাবাৰো আমি কোভিডৰ কাৰণে হাই সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰ পাতা নাই সেইকাৰণে ব্যৱহাৰিক কথাটো চিন্তা কৰিব লাগিব CBSE এই ক্ষেত্ৰত কি নিৰ্দেশ দিয়ে যে বোলে নহয় এবাৰ এন্ট্ৰেন্সৰ কোনো কাট অফ মাৰ্ক নাথাকিব তেনেকুৱা যদি অৰ্ডাৰ আহে আমি পৰীক্ষা নাপাতাকৈ পাৰিম বোলে এইবাৰ কোনো এডমিশনৰ কাৰণে কলেজ বিলাকত সৰু সৰু পৰীক্ষা হ'ব মাৰ্কস নালাগে এন্ট্ৰেন্স এক্সাম হ'ব আমি পাস কৰাই দিব পাৰিম সেইকাৰণে এই বিষয়টো আমি অপেক্ষা কৰিছো ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে তেওঁলোকক নহলে ইনডাইৰেক্টলি ইয়াৰ লছ টাইপ হৈ নাযাব জানো কাৰণ মেডিকেল ইঞ্জিনিয়াৰিং পৰীক্ষা হ'ব পুৰণা ল'ৰা ছোৱালী বিলাকৰ সাৰ্টিফিকেট আছে 50% নতুন ল'ৰা বিলাকৰ হাতত কি থাকিব সেইকাৰণে দুই এজন ল'ৰা ছোৱালী আছে যে পৰীক্ষাটো নোহোৱাটো মন্ত্ৰীয়ে জলদি ডিক্লেয়াৰ কৰি দিও তাৰ পিছত আমি এটো বুজি পোৱা নাই যে মেডিকেল ইঞ্জিনিয়াৰিঙত পঢ়িব নোৱাৰা কাৰণে কিমান ল'ৰাই আত্মহত্যা কৰিব এই কথাটো আমি বুজি পোৱা নাই যাৰ সপোনে আছে যে মই মেডিকেল ইঞ্জিনিয়াৰিং পঢ়িম সেই পাৰ্টটো আমি চাব লাগিব গতিকে আমি পিতৃ মাতৃৰ দৰে গাৰ্ডিয়ানৰ দৰে সিদ্ধান্ত ল'ব লাগিব CBSE এটা সিদ্ধান্ত লৈছে তাক আমি আদৰণি জনাইছো এতিয়া নেক্সট CBSE ৰ গাইডলাইনছখন উলালে আমি সিদ্ধান্ত ল'ব পাৰিম যে সেই গাইডলাইনখনত অসম ফিট ইন হয় নহয় কাৰণ CBSE ৰ ইন্টাৰনেল ইভালুৱেচন হয় আমাৰটো একো নহয় ইন্টাৰনেল ইভালুৱেচন সেইকাৰণে মই কৈছো যে এইটোৰ ক্ষেত্ৰত যেহেতু পৰীক্ষা হ'ব নহব এনেকুৱা কথা নহয় যে এই মাত্ৰই কিবা এটা এনাউন্স কৰি দিও ভাবি চিন্তি লওঁ আমাৰনো কি আছে পৰীক্ষা হলেও নহলেও আমাৰটো একো লছ নাই তোমালোকে নিশ্চয় শুনিলা ভিডিঅ' ক্লিপটো যদি সম্পূৰ্ণকৈ চাইছা তেওঁ তাত কি কৈছে যে তেওঁলোকে এতিয়াও যে তোমালোকে বহুতে সুধি আছে চিওৰ কৈ দিছে পাতিব হেতু নহয় তেওঁলোকে CBSE গাইডলাইনলৈ ৰৈ আছে CBSE মানে এবাৰ যদি যেই নিটৰ ক্ষেত্ৰত যিকোনো এন্ট্ৰেন্সৰ ক্ষেত্ৰত কলেজৰ এডমিশনৰ ক্ষেত্ৰত ইউনিভাৰ্চিটি তেওঁলোকে যদি কিবা এটা ভাল ব্যৱস্থা উলিয়াব পাৰে যে হিহঁতৰ ইন্টাৰনেল ইভালুৱেচন আছে কিন্তু আমাৰ হেতু ব্যৱস্থা নাই গতিকে আমাৰ ষ্টেট বৰ্ডৰ লগতো মিলি যোৱাকে যদি কিবা ব্যৱস্থা উলিয়ায় তেতিয়া তেওঁলোকে নিশ্চয় কেনসেল কৰিব কিন্তু এইখিনিতে মোৰ এজ এ ষ্টুডেণ্ট মই কৈছো তেওঁ কি কৈছে বাৰে তেওঁ কৈছে যে মেডিকেল এন্ট্ৰেন্স ডক্টৰ ইঞ্জিনিয়াৰিং এন্ট্ৰেন্সৰ কথা কৈছে এবাৰ কি হ'ব যদি মাৰ্কশিট নাথাকে জেই আৰু নিটটো দি পাছ হৈ যাব কিন্তু এইচএছৰ মাৰ্কও লাগিব কিন্তু এটা কথা কৈ থওঁ 100টা যদি ষ্টুডেন্ট আছে তাৰ ভিতৰত 20টাইহে ডক্টৰ হ'ব ইঞ্জিনিয়াৰ হ'ব বাকি 80টাৰ কথাও আপোনালোকে অলপ চিন্তা কৰি চাব অকল আৰ্ট সায়েন্সৰ কথা সায়েন্সতে গুটেখিনি ইঞ্জিনিয়াৰিং ডক্টৰ লাইনত নাযায় বাকি আৰ্টছৰ ষ্টুডেন্টখিনি কথাও ভাবি চাব কমাৰ্চৰ ষ্টুডেন্টখিনি কথাও ভাবি চাব আৰু HSLC কথাটোতো ভাবগে যেহেতু তেওঁলোকৰ একো এন্ট্ৰেন্স নাই তেওঁলোকৰ কলেজত এডমিশন গতিকে তেওঁলোকৰটো কেনসেল কৰি দিব পাৰে আপোনালোকে আৰু আপোনালোকে ভাবি চাই লওক যদি আপোনালোকে ভাবিছে যে গাইডলাইন আহিলক CBSE ৰ মতেও যদি কৈ দিয়ে এবাৰ কলেজত এডমিশন অকল পাস হলেই হৈ যাব HS পাস হলে আমি এডমিশন দি দিম বাকি নিটৰ মাৰ্কসটো চাইহে পাস এডমিশন দিম গতিকে হেতু কৰিলেও হ'ব কিন্তু আপোনালোকে যি কৰে এটাই বিচাৰিছো যদি পাৰে কেনসেল কৰি দিয়ক আৰু আপোনালোকে ভাবি চাই লওক আকৌ এবাৰ কৈছো আপোনালোকে অকল মেডিকেল ইঞ্জিনিয়াৰিঙৰ কথাই কৈ থাকে ক'লে হেতু যাতে নহয় কাৰণ 100টাত মাত্ৰ 20টাইহে ডক্টৰ হ'ব ইঞ্জিনিয়াৰ হ'ব তাৰ 80টাও ষ্টুডেন্ট আছে হিহঁতৰ কথাও ভাবিব হিহঁতেও ভৱিষ্যতে মানুহ হৈ খাব লাগিব গতিকে হিহঁতৰ কথাও যাতে ভাবি চাই হেতুৱে কলো আৰু তোমালোকে নিশ্চয় ভিডিঅ' ফুটেজ মিলিলা গতিকে কি কবা আৰু উপায় নাই আমাৰ এতিয়ালৈকে বোৰ্ডে জনোৱা নাই CBSE কিবা গাইডলাইন আহিলেহে বোলে